এইখিনিতে এষাৰ কথা আছে, অসমীয়াত কয়, ভাল তুমি সেইজনীকে পাবা যিজনে তোমাক মৰম কৰে। समझ रहे हो आप समझ रहे हो ना। নমস্কাৰ গাইজ, আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষত মই ৰংমন। তো ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে, যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে, তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ, গাৰ্লফ্ৰেণ্ডক বিয়া পাতিম বুলি ভাবা আৰু ঘোলা কণী উমনি দিয়া একেটাই কথা। তো ফাইনেলি গাৰ্লফ্ৰেণ্ডে মোক 2 বছৰ পিছত ফোন কৰিছে। ফোন কৰি পিনে কৈছে ভুলতে লাগিল। তো গাইজ, মানে আমাৰ ভাইটি এটাই এতিয়া ধুনীয়াকৈ কিতাপ পঢ়ি আছে। বোলক তাক কিতাপ পঢ়া চাওঁগৈ। আৰু কি কৰিছা? গেম খেলিছা? ভাল ল'ৰা দেই, কিতাপ পঢ়া টাইমত গেম খেলিছে। কিতাপ পঢ়িব লাগে না তুমি গেম খেলিব লাগে? হে, কিতাপ পঢ়া টাইমত ল'ৰাই গেম খেলিব আহিছ? হে, গেম খেলিব আহিছ? চিনেমাত যে হিৰোটোৱে যে হিৰইনজনীৰ কথা ভাবিলেই গান এটা হৈ যায়, মোৰ তেনেকুৱা কিয় নহয় বাৰু? तो एक्टर नहीं गाँवलिया गोया साला। कौन है ये लोग? कहां से आते हैं?